নবীর জন্মই এই পৃথিবী। সুবহানাল্লাহ সুবহানাল্লাহ। নবীর জন্ম নহলে এই পৃথিবী নাই। আপুনি মই মা দেউতা পূর্বপুরুষ কুল কায়নাত একো নাই নবীর জন্মর কারণে। কেনে কই অলপ বুঝক। হযরতে আদমক বনালে, দীঘল কাহিনী নকওঁ, আদমক বনালে মাটিৰ জৰিয়তে বনাইছিল নে? বনাই ধুনীয়াকে জান্নাতত ৰাখিলে। অকলে অকলে ঘৰত, আপোনাৰ ঘৰত যদি মানুহ নাথাকে ভাল লাগে জানো? নালাগে। অকলে অকলে থাকি বৰ আমনি পালে। আল্লাহ মোক বনালে আলহামদুলিল্লাহ, অকলে অকলে বৰ আমনি পাইছোঁ, সংগী এজন লাগিছিল। ইয়াৰ পৰা এটা হাড্ডি ওলাই হাৱাক বনাই দিলে। হযরত আদম মানুহ হিচাপে হাৱাক দেখিয়ে তাৰমানে অলপ নিজৰ মনটো মাইল যিটো কয়, আল্লাহ কয় তাত ৰহ, কি হ'ল? কণিকা হ'ব লাগিব। মই বুজিয়ে নাপাওঁ নিকা কাক কয়। মই বুজাম না, নিকা হ'ল। আকৌ কৈছে, কয় নহয় মহাৰণা আদায় কৰিব লাগিব। মহাৰণা? মই নিকাই বুজি নাপাওঁ মহাৰণা দেন মহৰ কাক কয়। কয় তুমি যে হাৱাক বিয়া পাতিছা, কিবা এটা মূল্য তোমাক দিব লাগিব। আল্লাহ মই তোমাৰে খাওঁ, জান্নাতত খাই আছো, মোৰনো কি আছে? চব তোমাৰে আছে, মই ক'ৰ পৰা দিম? আল্লাহ ৰাব্বুল আলামিনে কয় এতিয়া তোমাৰ নাই, বুজি পাইছো, দিব নোৱাৰা। তুমি আখিৰি নবৰ ওপৰত 3 পাৰ দুৰূদ শৰীফ পাঠ কৰা। জোৰে কোৱা সুবহানাল্লাহ। তোমাৰ আৰু হাৱাৰ নিকাহৰ মহাৰণা যিসকলে মিলাদৰ অস্বীকাৰ কৰে, কাৰা কথা আজি নকওঁ বুলি ভাবিছিলো, নকওঁ। যিসকলে মিলাদৰ অস্বীকাৰ কৰে, চাক প্ৰথম মানুহ কোন? আদম আৰু হাৱা। আৰু সেই আদম আৰু হাৱাৰ বিয়া যে হৈছে, আমাৰ দয়াৰ নবীৰ দুৰুদ হৈছে দেন মহৰ। জোৰে কোৱা সুবহানাল্লাহ। দেন মহৰ ওয়াজিব না নাই? হুজুৰ কওক ওয়াজিব। নিকাহৰ মাজত দেন মহৰ ওয়াজিব হয়। দেন মহৰ নহলে নিকাহ নহব। আদম আৰু হাৱাৰ নিকাহৰ দেন মহৰ হল আমাৰ দয়াৰ নবী। অৰ্থাৎ আদমৰ পৰা কিয়ামতলৈকে যিমান মানুহ দুনিয়াত আহিছে আহিব, মিলাদ মুখেৰে নামানিলেও ব্লাডত থাকিব। জোৰে কওক সুবহানাল্লাহ। দুইজনক ৰাখিলে, একদম খুলম খোলা এৰি দিছো। খোৱা থকা মস্তি কৰা এনজয় কৰা নকবলে, খালি ফালা তাকরাবা। কোরআনে কইছে কিন্তু ফালা তাকরাবা হাজিহি শাজারাতা ফাতাকুনা মিনাজ জালিমিন। এই গছৰ ওচৰত নাযাবা, নাখাবা, গলে খালে জালিম হৈ যায়। ফাযাল্লাহুমা শাইতান, শয়তান তো আছে খুসুলালে, ফাখাজা মিনহুমা, দুইজনে জান্নাতের পৰা ওলাই দিল। এজন ওলাই পৰিল শ্রীলঙ্কার নজনাম, তেতিয়া হিন্দ আছিলে, আৰু হাৱা পৰিল জিদ্দা। 350 বছৰ কান্দে। কিমান দিন? 350 বছৰ কান্দাৰ পিছত সকলো দোৱা যিমান মুখস্থ আছিল এজন নবীৰ শেষ। অৱশেষত খোজকাঢ়ি হজত যায়। জিদ্দা পাৰ হৈ আৰাফাতৰ ময়দানত আঁঠু গাড়ী হজৰতে আদম এহৰামৰ হালত আল্লাহৰ ওচৰত হাত উঠাই ৰব্বানা জালামনা, পঢ়ক না, রব্বানা জালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন। আয় আল্লাহ দোয়া করিলো, লগতে আখিরে নবী মুহাম্মদৰ ওসিলা দিলো। আল্লাহ লগালগ পঠাই দিলে, সিগন্যাল মাফ কৰি দিলো। কিন্তু কাইফা আরাফতা মুহাম্মাদা ওয়ালাম আখলুকুহু, হে আদম মুহাম্মদক কেনে কই চিনি পালা? মই তো সৃষ্টি কৰা নাই। তুমি মুহাম্মদৰ নাম কেনেকে মুখত উল্লেখ কৰিলা? হযরতে আদম হায় আর কই, আল্লাহ লাম্মা খালাকতানি বিয়াদাইয়া ওয়া নাফাখতা ফিয়া মির রূহিকা ফারাফাতু রাসি ফারাআইতু আলা কাওয়াইমিল আরশি মাকতুবাল লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ ফাআলামু আন্নাকা লাম তুদাফ ইলা ইসমিকা ইল্লা আহাব্বাল খালকি ইলাইকা। আয় আল্লাহ, আপুনি যেতিয়া কুদৰতৰ হাতৰ জৰিয়তে মোক বনালে, মোৰ ওপৰত ৰূহ দিলে, মই যেতিয়া জীৱিত হলো, মই আলহামদুলিল্লাহ পঢ়ি আপোনাৰ আৰশ ফালে লক্ষ্য কৰি মই দৃষ্টিৰে 2 চকুৰে মই দেখা পালো আৰশৰ মেইন গেটত ধুনীয়াকে সোণালী আখৰেৰে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ লিখা আছে। ফাআলামু, তেতিয়াই মই গম পাইছো, বুজি পাইছো, আন্নাকা লাম তুদাফ ইলা ইসমিকা, আপোনাৰ নামৰ লগত আপুনি যাৰ নাম লিখিছে সাধাৰণ কোনো ব্যক্তি নহয়, নিশ্চয় আপোনাৰ পছন্দনীয়, আপোনাৰ কাৰণে শ্ৰেষ্ঠ ব্যক্তি হয়। লগালগ মই মুখস্থ কৰিছো, দুনিয়াত যদি কোনো বিপদ আহে, দুনিয়াত যদি কোনো বালা মুসিবত আহে, সব ক্ষেত্ৰতে যদি মই লাঞ্ছিত বঞ্চিত হৈ যাওঁ, তেতিয়া মই এই মহান ব্যক্তিৰ
নাম লম আজি সকলো দোৱা 350 বছৰ পাঠ কৰিছো আপুনি নুশুনিলে এতিয়া মুহাম্মদৰ কথা মনত আহি নাম ললো আল্লাহ কয় তোৰ সকলো মই মাফ কৰি দিলো সুবহানাল্লাহ সুবহানাল্লাহ পাথৰৰ ওচৰত যোৱা গৈ চোৱা হাৱা আছে অমুক পাথৰৰ ওচৰত গৈ পেলাই হযৰতে হাৱাক পালে আল্লাহৰ ফালৰ পৰাই এলান আহি গ'ল হে আদম মনত ৰাখিবা তোমাক তো মুহাম্মদৰ ওসিলাই মাফ কৰিলো লাউলাকা মুহাম্মাদুল মা খালাকতুকা তোমাক যদি মাফ কৰিলো ঠিক মুহাম্মদক নবনালে তুমি আদম নহলাহেতে 40,000 সন্তান আছিল আদম আৰু হাৱা কেমান 40,000 জোড়াই জন্ম হৈছে আৰু সকলোতকে সৰুজনৰ নাম আছিল হযরতে শীশ নবী আছিল হযরতে শীশ আলাইহিস সালাম নূর আদমৰ কপালত চমকাই দিলে আদমৰ 40,000 ল'ৰা ছোৱালী হল কাৰো কপালত নগল শেষৰ সন্তান হযরত শীশ আলাইহিস সালামৰ কপালত আমাৰ দয়াৰ নবীৰ নূৰ গুচি আহিলে জোৰে গল সুবহানাল্লাহ এই গোটেই কাহিনী কব গলে ৰাতিটো পাৰ হৈ যাব হযরতে শীশৰ পুত্ৰৰ নাম ইয়ানাস ইয়ানাসৰ পুত্ৰৰ নাম কাইনান কাইনানৰ পুত্ৰৰ নাম মিলাইল মিয়ালাইলৰ পুত্ৰৰ নাম বায়াৰদ বায়াৰদৰ পুত্ৰৰ নাম হযরতে ইদ্রিস আলাইহিস সালাম নূর ইদ্রিস আলাইহিস সালামৰ কপাললৈ আহিল হযরত ইদ্রিস আলাইহিস সালামৰ সন্তানৰ নাম পুত্ৰৰ নাম মুতাবাশশিৰ মুতাবাশশিৰৰ পুত্ৰৰ নাম লমক নেক নামৰ পুত্ৰ হযরতে নূহ আলাইহিস সালাম জোরে জোরে কও সুবহানাল্লাহ নূহ আলাইহিস সালামৰ পুত্ৰৰ নাম সাম সামৰ পুত্ৰৰ নাম জুলহা জুলহাৰ পুত্ৰৰ নাম আবিৰ আবিৰৰ পুত্ৰৰ নাম তাতাব তাতাবৰ পুত্ৰৰ নাম রাওয়া রাওয়াৰ পুত্ৰৰ নাম সাৰুৰ সাৰুৰৰ পুত্ৰৰ নাম নাখুৰ নাখুৰৰ পুত্ৰৰ নাম তারাখ তারাখৰ পুত্ৰৰ নাম জাতিৰ পিতা সাইয়্যিদনা হযরতে ইব্রাহিম খলিলুল্লাহ জোরে জোরে কও সুবহানাল্লাহ হযরতে ইব্রাহিম খলিলুল্লাহ ইসমাইল জবিহুল্লাহ বাপেক পুতেকে মিলি কাবা শরীফ বনালে কি বনালে কাবা শরীফ বনালে বাপেক পুতেক মিলাই আপুনি যদি কাম কৰে হাজিৰা লাগিব না নাই ফিৰি তো কাম নকৰে কাবা শরীফ বনালে আল্লাহ কয় ইব্রাহিম কিবা লাগে নেকি কোৱা হাল লাগিব তো আপোনাৰ ঘৰৰ কাম কৰিছো কিয় নালাগিব মাকামে ইব্রাহিমত থিয় হও মাকামে ইব্রাহিমত থিয় হৈ 2 রাকাত নামাজ পঢ়িলে আল্লাহৰ ওচৰত দোয়া কৰে ইব্রাহিম আলাইহিস সালাম রব্বানা আবাস ফিহিম রাসূলান ইয়াতলু আলাইহিম আয়াতি যাক্কিহিম ইউআল্লিমুহুমুল কিতাবা ওয়াল হিকমা সূরা বাকারার মাজত আছে হযরত ইব্রাহিম আলাইহিস সালামে কয় আয় আল্লাহ কাবা শরীফ বনাইছো মই মূল্য আজি বিচাৰি লম বাপেকৰ কষ্ট হৈছে পুতেকৰ কষ্ট হৈছে মূল্য বিচাৰি লম আল্লাহ কয় বিচাৰা কি মূল্য তোমাক আজি দিম ইব্রাহিম কয় বেলেগ একো নিবিচাৰো মাত্ৰ শেষৰ নবী মুহাম্মদ যাতে মোৰ বংশৰ পৰা আহে জোৰে জোৰে কওক সুবহানাল্লাহ নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার ইব্রাহিম আলাইহিস সালামৰ দুইজন ল'ৰা আছিল ইসহাক আলাইহিস সালাম তারপরে ইউসুফ ইয়াকুব হেফালে গল আর একজন আছিল ইসমাইল আলাইহিস সালাম ইসমাইল আলাইহিস সালামৰ পৰাই আমাৰ দয়াৰ নবীৰ জন্ম জোরে জোরে কও সুবহানাল্লাহ এই সকলো নবী সকল আমাৰ দয়াৰ নবীৰ মিলাদ কৰি আছে আলোচনা কৰি আছে হযরতে ইসমাইল আলাইহিস সালামৰ পুত্ৰৰ নাম কাইদাৰ কাইদামৰ পুত্ৰৰ নাম ইয়ামাম ইয়ামালৰ পুত্ৰ হামাল হামালৰ পুত্ৰ নাম সালামান সালামানৰ পুত্ৰৰ নাম আলিয়াসা আলিয়াসাৰ পুত্ৰৰ নাম আল আব্বার পুত্ৰৰ নাম মাআদ মাআদৰ পুত্ৰৰ নাম হযরতে আদনান জোরে জোরে কও সুবহানাল্লাহ তেনেকে পৰাই 48-47 নম্বৰত আহি আমাৰ দয়াৰ নবীৰ নানা আপোনালোকৰ ভাষাত কয় উজনিৰ ভাষাত কয় দাদা আব্দুল মুত্তালিবৰ কপালত আমাৰ দয়াৰ নবীৰ নূৰ আল্লাহ ৰাব্বুল আলামিনে দি দিলে জোৰে 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 কওক সুবহানাল্লাহ আব্দুল মুত্তালিবৰ 10 জন পুত্ৰ আছিল কিমান কথা কওক কিমান 10 জন পুত্ৰ আছিল তাৰ ভিতৰত আমাৰ দয়াৰ নবীৰ আব্বার নাম হল হযরতে আব্দুল্লাহ সকলোতকৈ সৰু তেখেতৰ জন্ম হল ডাঙৰ হল নূৰ ট্ৰান্সফাৰ হৈ হযরত আব্দুল্লাহৰ কপাললৈ গুচি আহিল এইবাৰ মক্কাৰ ধুনীয়া ধুনীয়া মহিলা মক্কাৰ মাল দামী দামী মালদাৰ মহিলাসকল আব্দুল্লাহৰ পিছত লাগি গলে আব্দুল্লাহ বিয়া পাতাই আব্দুল্লাহ মুখ বিয়া পাতাই আব্দুল্লাহ মুখ বিয়া পাতাই এনেকে 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 হযরতে আব্দুল্লাহ পেরেশান করে দিলে আব্দুল্লাহর কোনো সৌন্দর্য নাই মাত্র আর আমার দয়ার নবীর নূরের কেরামতি জুড়ে জুড়ে কর সুবহানাল্লাহ
হযরতে আব্দুল মুত্তালিবৰ ওচৰত গৈ পেৰেশান হৈ গ'ল, আব্বা মই আৰু নোৱাৰিছো। কিয় নোৱাৰিছা? যতে যাওঁ মাত্ৰ বিয়াৰ প্ৰস্তাৱ আহে। হে কি কোৱা? মোৰো এনেকৈ অৱস্থা হৈছিল, তোমাৰ আম্মাক বিয়া পাতাৰ আগে মোৰো এনেকৈ অৱস্থা হৈছিল, অলপ ধৈৰ্য ধৰা, বলা বলা আমি মদিনাত যাওঁ। মদিনাত যাই পুৰানা বন্ধু হযরতে ওয়াহাব জুহরি রাদিয়াল্লাহু তাআলা আনহুর একমাত্র জিয়ারি সাইয়্যিদা তাহেরা তাইয়্যিবা জান্নাতি মহিলা হযরতে আমানা আল সালামুল্লাহি আলাইহার লগত আমার দয়ার নবীর আব্বা আব্দুল্লাহর নিকাহ সম্পূর্ণ করে দিলে। ঘৰলৈ লৈ আহিল আব্দুল মুত্তালিবৰ পুত্ৰ বুৱাৰী হযরতে আব্দুল্লাহৰ বুৱাৰী আমানাক ঘৰত লৈ আহিলে। হযরত আব্দুল্লাহ নিজেই ফৰমাই, মাত্ৰ মই কপালত চুমা খাইছিলো, চুমা খোৱাৰ পিছত আৰু সেই নূৰ মোৰ কপালত দেখা নাপালো। হযরতে আমানা কয়, মই অনুভৱ কৰিলো মোৰ গৰ্ভৰ মাজত, মোৰ পেটৰ মাজত ধুনীয়া এটা নুৰানী পোহৰ সোমাই গৈছে। 2 মাহ সময় যোৱাৰ লগে লগে হযরত আব্দুল্লাহৰ ইন্তেকাল। কথা বুঝি পাই আছে? 2 মাহ সময় যোৱাৰ লগে লগে হযরত আব্দুল্লাহৰ ইন্তেকাল। এটাৰ নিয়ম কি আছিল জানে? যদি স্বামী ঢুকাইছে মহিলা ভাল কাপোৰ পিন্ধিব নোৱাৰিব, যদি স্বামী ঢুকাইছে ভাল চাবোন ব্যৱহাৰ কৰিব নোৱাৰিব, ভাল সুগন্ধি লগাব নোৱাৰিব, ভাল তেল লগাব নোৱাৰিব। মক্কাবাসী আব্দুল মুত্তালিবৰ ওচৰত আহি ক'লে, আপুনি আমাৰ নেতৃত্ব দিয়া, আপুনি আমাৰ নেতা, আৰু আপোনাৰ ঘৰতে আমাৰ কালচাৰ, আমাৰ সংস্কৃতি বিৰোধিতা কাম হৈ আছে, আপুনি গম নাপায়? মানে আপোনাৰ ল'ৰাটো ইন্তেকাল কৰিছে, আপোনাৰ পুত্ৰ বোৱাৰী ধুনীয়াকে দেখোন আঁতৰ গোলাপ লগাই, ক'তবা গ'লে আঁতৰ গোলাপ লগাই যায়। সঁচাই নেকি? মইতো গম নাপাওঁ। মা মানে এইফালে আহা, কি শুনিলো তোমাৰ বিষয়ে? তোমাৰ পৰা এনেকুৱা আশা মই কৰা নাছিলো নহয়। মোৰ ল'ৰা ইন্তেকাল কৰিছে, সেই দুখত মই ৰ'ব পৰা নাই, আৰু তুমি ষ্টাইল কৰি তুমি আছা, তুমি আঁতৰ লগোৱা, তুমি গোলাপ লগোৱা, কি কাৰণ? হযরতে আমানার চকুৰ পৰা পানী ওলাই গ'ল। আব্বাজান আল্লাহৰ কসম খাই ক'লো, আপোনাৰ ল'ৰা দুনিয়াৰ পৰা যোৱাৰ পিছত যি দুখ মই পাইছো, এনেকুৱা দুখ চাগে কোনো পোৱা নাই। এগৰাকী মহিলাহে গম পাই স্বামী হেৰুৱা কি যন্ত্ৰণা। আমি আঁতৰ ব্যৱহাৰ কৰিম, মই আপোনাৰ বিশ্বাস হয়, মই চাবোন ব্যৱহাৰ কৰিম, মই আপোনাৰ বিশ্বাস হয়, কেতিয়াও মই কৰা নাই, কেতিয়াও কৰা নাই, মই কেতিয়াও কৰা নাই। আল্লাহৰ কসম খাই ক'লো, হা 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 হা, এটা কথা মই দাঁতি কম, বাৰবাৰ কম, আপোনাৰ পুত্ৰৰ আমানত যিদিনাৰ পৰা মোৰ গৰ্ভলৈ আহিছে, যিদিনাৰ পৰা আপোনাৰ পুত্ৰৰ সম্পত্তি মোৰ পেটলৈ আহিছে, সেইদিনাৰ পৰা মোৰ সুগন্ধি আঁতৰৰ দৰকাৰ নাই। মই আমানা নিজে আঁতৰৰ টুকুৰা হৈ গৈছো। হযরতে আমানা ফৰমাই, মই যেতিয়া ঘৰৰ কাম কাজ বিলাক কৰো, পাথৰৰ পৰা আৱাজ আহে, সালামু আলাইকুম রসুলৰ আম্মা। এটা জড় বস্তুৰ পৰাও সালাম দিয়ে। কুৱাত মই এদিনা পানী আনিব গৈছিলো, কুৱাৰ পানী থাকে সাধাৰণতে তলত, বাল্টি নমাব লাগে, মই বাল্টি নমুৱাই নাই, পানী কুৱাৰ মুখলৈ গুচি আহিছে। সুবহানাল্লাহ। মই কুৱাৰ পৰা পানী লৈ যেতিয়া ঘৰ মুৱা হলো, ৰাস্তাৰ মাজত চালো আকাশত বহু চৰাই চিৰিকটি চেউমাও চেউমাও কৰি কি বা কৈ আছে। মই কাণ লগাই শুনিলো, মাত্ৰ কৈ আছে, অ আমাৰ হুজুৰৰ আম্মা, সালাম সালাম সালাম। হযরত আমিনা কয়, মই কনফিউজ, এনেকুৱা কনফিউজ। মই জানো সন্তান পেটত থাকিলে পেট ডাঙৰ হয়, মই জানো একেবাৰে মই কনফিউজ। সন্তান পেটত থাকিলে শাস্তি হয়, অলপ কষ্ট হয়, খাব নোৱাৰে, বমি বমি ভাৱ হয়। মোৰ বোলে সন্তান পেটত, মোৰতো একোৱে অনুভৱ নহয়, মোৰতো পেটত ডাঙৰ হোৱা নাই, মোৰ কেনেকে সন্তান হ'ব? মই নিজে আচৰিত কনফিউজ হৈ গৈছো। এদিনাখন ৰাতি যেতিয়া ঘুমৰ ঘৰত টোপনি যেতিয়া যালো, বুঢ়া মানুহ এজন আহি মোক মাতি আছে, মা মেনা, মা মেনা, উঠা উঠা উঠা। হযরতে আমেনা ফৰমাই, মই উঠিলো। আব্বা আপুনি কোন? দীঘল পাঞ্জাবী জুব্বা পিন্ধা আছে, মাথাত ধুনীয়া পাগুৰি মাৰা আছে, লম্বা লম্বা দাড়ি। আব্বা আপুনি কোন? ও আমেনা তুমি চিনি নাপাবা, মাত্ৰ এটা খুব সংবাদ দিবলৈ তোমাৰ ওচৰত আহিছো। আব্বা কি সংবাদ দিবলৈ আহিছে? খুব সংবাদ হ'ল, তোমাৰ পেটত যি সন্তান আছে সাধাৰণ নহয়, আদমৰ পৰা ঈসালৈকে সকলো নবীৰ নেতৃত্ব দিব। একবাৰ চিনাকি দিলে মই ভাল পালো হয়। সেই মানুহজনে কয়, মই জাতিৰ পিতা ইব্ৰাহিম খলিলুল্লাহ। হযরতে আমিনা কয়, এনেকুৱা কিছু ঘটনা মই দেখা পালো, মই নিজে কনফিউজ, আচৰিত হলো। এদিনাখন মই
নিজৰ কাজায় হাজতৰ কাৰণে, টয়লেটৰ কাৰণে, বাথৰুমৰ কাৰণে বাহিৰত গৈছিল। বাহিৰত গৈ এটা আচৰিত ধৰণৰ ঘটনা দেখা পালো। কি আচৰিত ধৰণৰ ঘটনা দেখা পালো? রাআইতু সালাসাতা আলামিন মাজরুবাতিন আলামান বিল মাশরিকি আলামান ফিল মাগরিবি আলামান আলা জাহরিল কাবা। আমেনা কয় তিনটা মই দুনিয়া নিশান মই দেখা পালো, পতাকা মই দেখা পালো। এটা পতাকা পূবৰ ফালে পুতিলে, এটা পতাকা পশ্চিম ফালে পুতিলে, এটা পতাকা কাবা শরীফৰ চাদৰ ওপৰত পুতিলে। মই আচৰিত হলো, মই একো গম নাপালো। কোনোবাই মোক কৈ আছে এই তিনটা পতাকা পুতাৰ কাৰণ আজিৰ পৰা আৰু নেতৃত্ব কাৰণ চলে মুহাম্মাদুৰ রাসূলুল্লাহৰ জন্ম হৈ আছে। আদমৰ নবুৱত নচলে, ঈসাৰ ৰুহুল্লাহৰ ৰিসালত নচলে, ইব্ৰাহিম খলিলুল্লাহৰ আমানত নচলে। আজিৰ পৰা মাত্ৰ আৰু মাত্ৰ মুহাম্মাদুৰ রাসূলুল্লাহৰ কলিমা হে চলিব। জোৰে জোৰে কওক সুবহানাল্লাহ। নারে তাকবীর, নারে রিসালা, ইয়া রাসূলুল্লাহ, নারে রিসালা, ইয়া রাসূলুল্লাহ। মাসলাকে আলা হযরত জিন্দাবাদ, উলামায়ে আহলে সুন্নাহ জিন্দাবাদ। জিন্নান দুটা কথা কই দিও। যেদিন আমার দয়ার নবী জন্ম হয়েছিল, আল্লাহ সূর্যক পোশাক পরিধান করাইছিল। সুবহানাল্লাহ। আনোয়ারে মুহাম্মাদিয়া ৭৫ নম্বর পৃষ্ঠা, সিরাতে হালবিয়া প্রথম খণ্ড ১৮৮ নম্বর পৃষ্ঠা। আর জালালউদ্দিন সুয়ুতি খাতাইছে, সুগরা খাতাইছে, কুবরার মতো বয়ান করেছে। সূর্যক আল্লাহ রাব্বুল আলামিন নূরের লিবাস পরিধান করাইছিলেন। আর যে বছর আমার দয়ার নবী জন্মগ্রহণ করেছিলেন, আমার দয়ার নবীর সম্মান অর্থে গোটেই বছরত কোনো ছোৱালীর জন্ম হওয়া নাই। যার ঘরতে সন্তান জন্ম হয়েছে মাত্র মরা সন্তান জন্ম হয়েছে। জোরে জোরে হযরত আমিনা ফরমায়, মই বাহিৰত আৰু এটা বস্তু দেখা পালো। কি দেখা পালো? এনেকুৱা এটা নূৰ। মই তাতে থিয় হৈ আছো, মোৰ ঘৰৰ সন্মুখত মক্কাত মই থিয় হৈ আছো। এনেকুৱা এটা নূৰ দেখা পালো। সাধাৰণ নূৰ জিলিকিল, কিন্তু নূৰ সাধাৰণ নহয়। সেই নূৰ তাত জিলিকিছে পূবৰ পৰা পশ্চিমলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকে যিমান নদ নদী নদী নালা আছে, যিমান গাঁও আছে, যিমান জিলা আছে, যিমান ষ্টেট আছে, যিমান দেশ আছে, যিমান সাগৰ আছে, যিমান মহাসাগৰ আছে, যিমান যি আল্লাহ ৰাব্বুল আলামিনে সৃষ্টি কৰিছে, আমেনা মই তাত থিয় হৈ এই নূৰৰ জিলিকি, নূৰৰ পোহৰত মই জেগাত থিয় হৈ গোটেই বস্তু মই নিশ্চকুৰে দেখা পালো। জোৰে কওঁ সুবহানাল্লাহ। আরো একটা বস্তু দেখা পালো। কি দেখা পালো? ফাইন্না শামসা ওয়াল কামারা ওয়ান নুজুমা তাদরু। চন্দ্র সূর্য তৰাবিলাক মোৰ মাথাৰ ওপৰত গুচি আহিছে। আহি কি কয় জানে? ও নবীর আম্মা সালাম, ও নবীর আম্মা সালাম। একবার কই দিও, ও নবীর আম্মা সালাম, ও আমেনা সালাম। হযরত আমেনা কয়, মই ভয় লাগি মানুহ হিচাপে চন্দ্র সূর্য তৰা যদি মূৰৰ ওপৰত গুচি আহে ভয় নালাগিব নে? সাধাৰণ কথা, স্বাভাৱিক কথা, নিশ্চয় ভয় লাগিব। মই দৌৰি দৌৰি নিজৰ ৰুমত সোমালো। সোমোৱাৰ পিছত চালো কাদিম তালা আল বাইতা নূৰান আজিমা। মোৰ ৰুম এটা ডাঙৰ নূৰৰ জৰিয়তে একেবাৰে জিলিকি আছে, পোহৰ হৈ গৈছে। হযরতে আমিনা ফরমায়, টোপনি কথা আহিব এনেকুৱা ঘটনা দেখাৰ পৰা। কিন্তু কিবাকে মই টোপনি গলো। সপোনত চালো 4 গৰাকী মহিলা। কেইগৰাকী? কথা কওক, কেইগৰাকী? 4 গৰাকী মহিলা মোৰ ওচৰত উৰি উৰি আহিলে। মই আকৌ ভয় খালো। আপুনি কোন? কয়, মোক চিনি নোপোৱা? মই আদমৰ বিবি হাৱা। আপুনি কোন? মই ফেৰাউনৰ বিবি আসিয়া। আপুনি কোন? ঈসা নবীর আম্মা মারিয়াম। সুবহানাল্লাহ। আপুনি কোন? জান্নাতি হুৰসকলৰ সৰ্দাৰণী হযৰতে হাৰৰা। আপোনালোক কিয় আহিছে? মানে কিয় আহিছে মানে তুমি কেনে ধৰণৰ প্ৰশ্ন কৰা? যিদিন আল্লাহ ৰাব্বুল আলামিন আমি 4 গৰাকীক সৃষ্টি কৰিছিলে, এটা দায়িত্ব দিছিলে। কি দায়িত্ব জানে? কি দায়িত্ব? গভীৰ গধুৰ দায়িত্ব। সেই দায়িত্বটো হল, যিদিন আখিৰি নবীৰ মিলাদ হ'ব, আখিৰি নবীৰ জন্ম হ'ব, দায়ী লাগিব না নাই? কথা কওক, দায়ী লাগিব না নাই? মহিলা মানুহ তাত থাকিব লাগিব নাই? আল্লাহ ৰাব্বুল আলামিন এই 4 গৰাকীক মহিলাক সেই কাৰণে সেই পৃথিৱীত সৃষ্টি কৰিছিলে। জোৰে জোৰে কওক সুবহানাল্লাহ। কি কথা কয়? মোৰ সন্তান হ'ব ক'ত? পেট চোৱাচোন। কি কথা কয়? মোৰতো একো অনুভৱ নহয়। কি কয় আপোনালোকে? মই একো বুজি পোৱা নাই। মই পাগল হৈছো নে কি হৈছো নে আপোনালোকে হৈ যায় একো ধৰিব পৰা নাই। হযরতে আমিনা ফরমায়, অৱশেষত ৰাতি আৰু দিনে কাজিয়া লাগিল। ৰাতি আৰু দিনে কাজিয়া লাগিল। ৰাতিয়ে কয় কি জানে? ৰাতিৰ যুক্তি হ'ল, আল্লাহ মইতো ক'লা,
মানুহবিলাকে একদম নাক বজাই টোপনি মাৰে ৰাতি, হয়নে? নবী যদি মোৰ জন্ম হয় ৰাতিত, তো মোৰ এটা কথা আছে নহয়, মই নিজকে একদম কিবা 56 ইঞ্চি লাগিব। দিনে কয় না আল্লাহ মইতো গোটেই দিন মোৰ ওপৰত মানুহ কষ্ট কৰে, নবীৰ জন্ম মোৰ ওপৰত হ'ব লাগিব, দিনত হ'ব লাগিব। আল্লাহ কয় ৰহ, তোৰটোও নামানো, তোৰটোও মানিম। কেনেকে? দিনৰ প্ৰথম ভাগ, ৰাতিৰ শেষ ভাগ, যাক কয় সুবহে সাদিক, তেতিয়া আমাৰ দয়াৰ নবী ধৰালৈ তশৰিফ লৈ আনিলে। জোৰে কওক সুবহানাল্লাহ। হযরত আমেনা ফরমায় এতিয়া হ'ব মজা, আর এতিয়া চাম ওয়াজ কিমান বুজি পালে। যুৱকসকল সকলোকে কৈছো এতিয়া চাম, প্ৰতি শব্দে শব্দে সুবহানাল্লাহ ওলাব লাগিব। আৰু নবীৰ কাৰণে সুবহানাল্লাহ কোৱা মানে জান্নাতৰ বয় বস্তুত নিজৰ নাম লিখোৱা। জোৰে কওক সুবহানাল্লাহ। হযরত আমেনা ফরমায় খারাজা মিন্নি নূর, 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 খারাজা মিন্নি নূর। হযরত আমেনা ফরমায় সুবহ সাদিকৰ সময় মই অনুভৱ কৰিলো এটা নূৰৰ টুকুৰা, নূৰৰ এটা টুকুৰা মই জন্ম দিলো। বেলেগ মহিলা জন্ম দিয়ে নাপাকি ওলাই তেজ ওলাই, আল্লাহৰ কসম খাই কলো একো নাই, মই কোনো অনুভৱ নকৰিও, কোনো কষ্ট নাপালো, কোনো কথাই নাই। এটা নূৰৰ টুকুৰা জন্ম হলে হোৱাৰ পিছৰ কাহিনীখিনি শুনক। হযরতে আমেনা ফরমান মাগসুলান, সুবহানাল্লাহ কয়, প্রত্যেক শব্দে শব্দে সুবহানাল্লাহ কয়, মাগসুলান। প্রত্যেক আরবি শব্দ মই যে কম পিছত বুজি পাব, বুজি পালে এনে সুবহানাল্লাহ ওলাব। আরবি শব্দ কেইটা সুবহানাল্লাহ কওকচোন। মাগসুলান, নবীৰ জন্ম হৈ আছে, মাগসুলান। দ্বিতীয় শব্দ হল মফতুনান, তৃতীয় শব্দ হল মালবুসান, মাকহুলান, মুআজ্জালান, মুতাহহারান, মুআত্তারান, কানা সাজিদা। হযরতে আমিনা ফরমায় জন্ম তো হল কেনেকে হল? মই ভাবিছো সন্তান জন্ম হৈছে, অলপ গোসলৰ ব্যৱস্থা কৰক, পানী লৈ আহি চালো দৰকাৰ নাই, জান্নাতি পানীৰ জৰিয়তে মোৰ নবীক গোসল কৰাই আল্লাহ পঠিয়াইছে। মই ভাবিলো কাপোৰ অলপ ব্যৱস্থা কৰো, কাপোৰ পিন্ধাই দিওঁ, নালাগে। মলবুসান, জান্নাতি সবুজ পোছাক পৰিধান কৰি আহিছে। মই ভাবিলো অলপ তেলে লগাই দিওঁ, নালাগে। মদহুনান, জান্নাতি হুৰ সকলে তেল লগাই পঠিয়াই দিছে। মই ভাবিলো সুৰমা লগাই দিওঁ, নালাগে। মকহুলান, ধুনীয়াকে সুৰমা লগোৱা আছে। মই ভাবিলো ফণি লৈ মাথা অলপ ফণিয়াই দিওঁ, নালাগে। ধুনীয়াকে চুলি মুবাৰক ফণিয়াই জান্নাতৰ পৰা মোৰ কলিজাৰ টুকুৰা মুহাম্মদক পঠাই দিছে। হযরতে আমেনা ফরমায় মই লক্ষ্য কৰিলো, মই ফূৰ্তিত খুচিত আনন্দত চকুৰ পানী ধৰি ৰাখিব পৰা নাই। মই লক্ষ্য কৰিলো মোৰ সন্তান জমিনৰ মাজত সাজদা দি আছে, দুই হাতৰ জৰিয়তে দুই মুঠি মাটি লৈছে, মুখৰ জৰিয়তে কি বা পাঠ কৰি আছে। সাধাৰণতে মই জানো 1-2 বছৰ নহলে বাচ্চা কথা কব নোৱাৰে, 1-2 বছৰ নহলে বাচ্চাই কথা কব নোৱাৰে। মোৰ সন্তানে কি বা কৈ আছে, মই কাণ লগাই শুনিলো। আল্লাহ দুখ বেদনা মুখ দিয়ক, শান্তি মোৰ উম্মতক দিয়ক। জোৰে জোৰে গাই সুবহানাল্লাহ। আৰু এই আঙ্গুলি আকাশৰ ফালে উঠাইছে, অর্থাৎ এইটো আমাৰ দয়াৰ নবী সিদিনাই প্ৰমাণ কৰি দিছে। 2 মুঠি মাটি লৈ আজিৰ পৰা ৰাজত্ব মই কৰিম, আজিৰ পৰা মোৰ চলিব। আৰু আকাশক এই আঙ্গুলি দেখুৱাই কৈছিলে 360টা মাহবুদ ৰাখি যে, মাহবুদে বাতেলা ৰাখি যে ইবাদত কৰা হৈছিল, আজিৰ পৰা নচলে, সব আউট, এক খোদাৰ ইবাদত হ'ব। জোৰে জোৰে কওক সুবহানাল্লাহ। এতিয়া হক মেন কাহিনী। আরবৰ এটা নিয়ম আছিল, সন্তান জন্ম হলে এই ডেক্সি চিনি পায়, হান্দি ডেক্সি, ভাত বনাই যে আপোনালোকৰ এটা ভোজ হলে যে ডাঙৰ এটা কি কোৱা যায়, এইটো ডেক। আরবৰ নিয়ম আছিলে, সন্তান জন্ম হোৱাৰ পিছত মাটিত ৰাখিছিলে, সেই ডেক দি ঢাকি দিছিলে। সেইটো আরবৰ কালচাৰ।
তো সেই আৰবৰ কালচাৰ হিচাপে আমাৰ দয়াৰ নবীক বেগ দিয়ে ঢাকি দিছে অলপ পিছত উলিয়াব বাকী নীতি নিয়মখিনি কৰিব অলপ পিছত বেগ গুচাই চাই ৰাসূলুল্লাহ তাত নাই মাৰ সন্মুখত সন্তানজনে এনেকৈ গায়ব হৈ যায় দুখ লাগিব নাই কষ্ট লাগিব নাই হযৰত আমিনা হয়ৰাণ পেৰেছান এফালে বিচাৰিছে ইফালে বিচাৰি আছে আল্লাহৰ ফালৰ পৰা আৱাজ আহি গ'ল হে আমিনা কিয় চিন্তিত হোৱা কিয় টেনচন লোৱা চিন্তিত নহবা টেনচন নলবা মুহাম্মাদুৰ ৰাসূলুল্লাহ বিশ্ব ভ্ৰমণ্ড ঘূৰাবলৈ যোৱা হৈছে নাৰে তাকবীৰ ইয়া ৰাসূলুল্লাহ কিয়ামতৰ দিনা যাতে কোনো মখলুকাত কোনো গছ-গছনি কোনো নদ-নদী কোনো গাঁও কোনো দেশ কোনো জিলা কোনো সাগৰ মহাসাগৰ কোনো গছ-গছনি কোনো চৰাই-চিৰিকটি সমুদ্ৰত মাছো যাতে কমপ্লেইন কৰিব নোৱাৰে নবীৰ মিলাদ হৈছিল আৰু আমি অংশগ্ৰহণ কৰিব নোৱাৰিলোঁ জোৰে জোৰে কওক সুবহানাল্লাহ এই কাৰণে লৈ যোৱা হৈছে ভাই বন্ধুসকল শুনক আমাৰ দয়াৰ নবীক লৈ যোৱা হৈছে গছৰ ওচৰত ভালকে শুনিব একদম জিমাক হাজিৰ কৰি শুনিব জিব্ৰাইল লৈ গৈছে গছৰ ওচৰত শুকান গছৰ পৰা কোমল কোমল পাত উলিয়াই আহিছে ফল নোহোৱা গছৰ ওচৰত লৈ গৈছে ফল ওলাই আহিছে ফুল ওলাই আহিছে সমুদ্ৰত লৈ গৈছে মাছে কয় আসসালাতু আসসালামু আলাইকা ইয়া রাসূলুল্লাহ দুরুদ তুমি হুনে আরশে আজমার আসসালাতু আসসালাম আই শাহেন শাহে মদিনা আসসালাতু আসসালাম তুমি হুনে আরশে আজমার তুমি হুনে আরশে আজমার আসসালাতু আসসালাম আই শাহেন শাহে মদিনা আসসালাতু আসসালাম এতিয়া ধ্যান দিব দে জান্নাতৰ কোমল বতাহবোৰ ধৰালৈ নামি আহে জান্নাতৰ কোমল বতাহবোৰ ধৰালৈ নামি আহে সমুদ্ৰ তোমাছে পড়ে সাগৰ তোমাছে পড়ে আসসালাতু আসসালাম আই শাহেন শাহে মদিনা আসসালাতু আসসালাম আই শাহেন শাহে মদিনা আসসালাতু আসসালাম মেওয়া সুন্নি জমিলে قادری مرنے کے بعد میں وصل دمیل قادری مرنے کے بعد میرا لاشا بھی کہے گا میرا لاشا بھی کہے گا الصلاۃ السلام اے شہنشاہ مدینہ الصلاۃ السلام